হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়া শ্ৰীযুতা হেমপ্ৰভা শইকীয়া বাইদেউৰ শ্ৰীযুতা শইকীয়াৰ সময় বৰ কম আমাৰ অনুৰোধ মৰ্মে খন্তেক সময় আমাৰ ইয়াত সোমাইছে গতিকে আৰু লগতে পুলিবৰ অঞ্চলৰ দুই এক অনুষ্ঠানো তেখেতক ফুলাম গামোচাৰে আদৰণি জনাব। গতিকে প্ৰথমে আমাৰ পুলিবৰ আদৰ্শ বিদ্যাপীঠৰ তৰফৰ পৰা সোণালী জয়ন্তী উপলক্ষে শ্ৰীযুতা বীণাপাণি গোহাঁই তেখেতে আমাৰ চেনেহৰ চিনস্বৰূপে হিয়াৰ মৰম যাচিব এখনি ফুলাম গামোচাৰে। এয়া ইয়াৰ পিছত আমাৰ পুলিবৰ অঞ্চলত শ্ৰীযুতা শইকীয়া উপস্থিত হৈ আৰু আমাৰ পুলিবৰ অঞ্চলৰ ৰাইজৰ হৈ এয়া আদৰণি জনাইছে। ইয়াৰ পিছত আমাৰ এই পুলিবৰতে জন্ম হৈছে বড়ো অসম ৰেচম শিল্পী সন্থা আৰু শ্ৰীযুতা শইকীয়া এই ৰেচম বিভাগৰ মাননীয় মন্ত্ৰী। গতিকে বড়ো অসম ৰেচম শিল্পী সন্থাৰ তৰফৰ পৰা যিসকল ব্যক্তিয়ে ওতঃপ্ৰোতভাৱে লাগি আছে আৰু এই পুলিবৰ গাঁও পঞ্চায়তৰ সভাপতিকে আদি কৰি বিভিন্ন ৰাইজৰ প্ৰতিনিধি আৰু ৰাইজৰ নেতৃস্থানীয় ব্যক্তিসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মোৰেই সৌভাগ্য যে আপোনালোকৰ এই সোণালী জয়ন্তী উৎসৱত মই হঠাৎ কিন্তু ইচ্ছা থাকিলেও সেইটো সম্ভৱ নহ'ব। আৰু এটা কথাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কালি মই এইফালে আনখেলীয়া কোনে অন্য কাৰোবাৰ কাৰণে ৰৈ আছে, সেইকাৰণে এইটো বুজিব নোৱাৰাৰ কাৰণে আমি আগবাঢ়ি গুচি গ'লোঁ। তাৰ কাৰণে বেয়া নাপাব, এইটো ইচ্ছাকৃত ভুল নহয়। যে কি নহওক, আজি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে স্কুলখনৰ কাৰণে এটা বৰ সুখৰ খবৰ। আমাৰ শান্তি এইবোৰৰ কাৰণে আমাৰ মাজত নিবনুৱাৰ সৃষ্টি হৈছে। নিবনুৱাৰ সৃষ্টি হোৱাৰ কাৰণে বহুতো বিশৃংখল আমাৰ আহি পৰিছে, বহুতো সমস্যা আহি পৰিছে। গতিকে এই সমস্যাবোৰ বিচাৰি উলিয়াবলৈ হ'লে আমি পাবগৈ লাগিব যে আমি কামৰ প্ৰতি বিমুখ হৈছো, আমি পৰিশ্ৰম কৰিবলৈ এলাহ কৰা হৈছো, আমাৰ কাম কৰাৰ উদ্যম নোহোৱা হৈছে, ইচ্ছা নোহোৱা হৈছে। সেইকাৰণে লোকৰ ওপৰতে জীয়াই থাকিবলৈ বেছি ভাল পোৱা হৈছো। সেইকাৰণে দাবী ধমকি দি ডকাইতি কৰি টকা পইচা আহৰণ কৰি এক মুহূৰ্ততে ধনী হোৱাৰ প্ৰচেষ্টা লাভ কৰিবলৈ গৈ আছো। কৰিবৰ কাৰণে বৰবাদেৱক আমি নিমন্ত্ৰণ কৰি আহিছোঁ। তেখেত আমাৰ মাজত উপস্থিত পুলিবৰ বিদ্যাপীঠৰ সোণালী জয়ন্তী গতিবলৈ বাৰিষা আহিছোঁ। আপোনাৰ সমাজে ধৈৰ্য ধৰি মোৰ সভাৰ কাৰ্য একবাৰ সহায় কৰে। ধন্যবাদ।
নীতিগত অনুষ্ঠান কৰিবৰ বাবে তেখেতক মই অনুৰোধ কৰিছোঁ। অৱসৰ গ্ৰহণ কৰাৰ পাছত 1986 চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উন্নীত হয়। এই শিক্ষণত উচ্চ মাধ্যমিক বিদ্যালয়ত মৰম কৰিব লাগিব প্ৰয়াসৰ লক্ষ্যমান প্ৰয়াসৰ চেষ্টা কৰিছে প্ৰতিষ্ঠা প্ৰয়াসৰ চন্দ্ৰনাথ কুমাৰ আৰু ভাৰতৰ ক্ৰীড়াৰ চেনেহ ৰাখিবলৈ এই বিদ্যালয় ক্ৰীড়াৰ বিদ্যালয়ৰ কাৰ্যক্ৰমণিকা আমাৰ মূল কাৰ্যক্ৰমণিকাৰ মতে কৰিব। মাননীয় মঞ্চ প্ৰভুত্ব মোৰ সভাৰ অন্যান্য গণ্যমান্য ব্যক্তিসকল সভাৰ উপস্থিত ৰাইজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যুৱৰ ত্যাগ আৰু কষ্টশীলৰ বিনিময়ত আমি অৰ্ধশতাব্দীৰ পাৰ কৰি আজি এই সোণালী জয়ন্তীৰ বৰ্ষত উপনীত হৈ সোণালী জয়ন্তী উদযাপন কৰিবলৈ অৱতাৰ হৈছে। যদিও চৰকাৰ সভাপতি মহোদয়ে সম্পাদিত প্ৰতিবেদন পাঠ কৰিবলৈ গৈছে, তেনে প্ৰতিবেদন প্ৰস্তুত কৰিছে। বৰ্তমান শিক্ষানুষ্ঠানসমূহ অসমৰ সমাজ তথা জাতিৰ শৈক্ষিক আৰু বৌদ্ধিক দিশৰ লগতে সংস্কৃতি সংগ্ৰাহিত। এনে অনুষ্ঠানৰ অতিক্ৰমণখনক এটি অনামী নকৰা। ইয়াৰ যোগেদি বৰ্তমানৰ নতুন ৰূপত গঢ় দিয়াৰ উদ্দেশ্য 1951 চনত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটি অতিক্ৰম কৰি সোণালী জয়ন্তী বৰ্ষত উপনীত হ'ল। প্ৰকৃতাৰ্থত এই অনুষ্ঠানটি 2001 চনতে অনুষ্ঠিত হ'ব লাগিছিল, কিন্তু অনিবাৰ্য কাৰণবশতঃ নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিব পৰা নহ'ল। উল্লেখযোগ্য যে বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱো পালন কৰা সেয়ে কৰা হয় আৰু সচেতন লোকসকলে দৃঢ় সংকল্প কৰি পালন কৰিবলৈ সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰিবৰ বাবে পৰিয়াল ৰাইজে আৰু বিদ্যালয়ৰ কৰ্মকৰ্তাসকলে এই অভাৱক সভাপতিৰ গুৰু দায়িত্ব অৰ্পণ কৰিছিল। মই অভাৱনেও যত্ন চেষ্টা কৰিছিলোঁ, কিন্তু লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। সোণালী জয়ন্তী উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। কিন্তু বহুতো এৰা বনোৱাৰ কাৰণত 2001 চনত
উদযাপন কৰিব পৰা নহয়। সেইকাৰণে নেকি আৰম্ভণি ৰাইজৰ এদিনীয়া কাৰ্যসূচী উদযাপন কৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'লো। ইমানখিনি হোৱাৰ পাছতো যিসকলৰ নিৰানব্বৈ প্ৰচেষ্টাত আৰু দান বৰঙণি তথা সহযোগত এদিনীয়া কাৰ্যসূচীৰে পূৰ্বৰ আদৰ্শ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ ৰাইজৰ প্ৰচেষ্টাতে 1959 চনত পুলিবৰ বিদ্যাপীঠৰ লগতে পুলিবৰ আদৰ্শ বিদ্যাপীঠ নামৰ উচ্চশিক্ষা বিদ্যালয়খনিয়ে প্ৰতিষ্ঠা লাভ কৰে আৰু 1984 চনত উচ্চ কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ লগতে সমূহ পুলিবৰবাসী ৰাইজে পুলিবৰ আদৰ্শ বিদ্যাপীঠৰ সোণালী জয়ন্তী বৰ্ষত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই উপলক্ষে যাৱতীয় কাম কাজৰ বাবে আগবাঢ়িবলৈ দায়িত্ব ন্যস্ত কৰে আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশেৰে 25 আগষ্ট 2000 চনত এই জন্মদণ্ডৰ পৰা যিসকল কৰ্মকৰ্তা, যিসকল প্ৰতিষ্ঠাপক আৰু শিক্ষানুৰাগী ৰাইজৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ব্যক্তিৰ মাজতে উচ্চ শিক্ষা আৰু বিকাশত এই শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ হিচাপত চলি আহিছে। হয়তো বংশানুগতে অতি শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষাগুৰুসকল প্ৰমুখ্যে পৌৰ অফিচৰৰ ব্যক্তিসকলৰ অশেষ এই অঞ্চলৰ তেতিয়াৰ পৰা তেখেতলোকে আজি সমাজৰ যিখিনি বিশৃংখল সৃষ্টি হৈছে সেইখিনিও তেখেতলোকে পূৰণ কৰিব। তাৰোপৰি তেখেতলোকৰ যোগেদি আমাৰ যাতে এই সমাজখনৰ তেখেতলোকে গভীৰ দায়িত্ব পালন কৰিব সেইখিনিকে আশা কৰি মই আপোনালোকৰ আগত
প্ৰকাশ কৰিছোঁ। ভাল একাডেমিচিয়ান পাইছোঁ। হয়তো ইয়াৰ পৰা প্ৰথম বিভাগত লেটাৰ নম্বৰ লৈ বহু ছাত্ৰ ছাত্ৰী পাছ কৰি গৈছে, কিন্তু মানুহ কমি গৈ আমি প্ৰকৃত মানুহ হ'ব পাৰিছোনে নাই, আৰু সেই শিক্ষাখিনি আমি স্কুলত দিব পাৰিছো নাই বা বিদ্যালয়ত আমি দিব পাৰিছো নাই। একোটা শিক্ষানুষ্ঠানৰ সফলতাৰ লগত এটা চাৰিকোণীয়া ব্যৱস্থা এটা আছে। সেই চাৰিকোণীয়া ব্যৱস্থাটো আমি এটা নাইবা আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা হয়, আৰু এই বিদ্যালয়খন গঢ় দিলে তেওঁলোকক কেইবাজনো সহযোগী মৃত্যু হৈছে, এই ল'ৰা বা বিদ্যালয় গৈছে। সেইসকলে এই যিসকলে গঢ় দিছিলে তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈ গৈছে, আৰু বৰ্তমান যিসকলে সকলোখিনি সহায় সুবিধা অব্যাহত ৰাখে যাতে বিদ্যালয়খনৰ এতিয়া ব্যৱস্থা আজিকালি অধিক আমি থাকোঁতে প্ৰায় ঠিক 55 বিদ্যালয়খনৰ চাৰি বেৰাটোকে দিয়া হোৱা নাই, আৰু নিজাকৈ বেলেগে অফিচ দৰকাৰে কৰিব হোৱা নাই। আমি যিদৰে আমি থকা বছৰ যিদৰে বিদ্যালয়ৰ গৃহৰ ভিতৰতে অফিচৰ কামখিনি চলাই থকা হৈছিলে, এতিয়া সেইদৰে আছে। গতিকে মই বৰ্তমান এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়া যিহেতু একেলগে পাঠদান কৰিব লাগিব আৰু সেই তাতে অফিচৰ কামবোৰ চলাব লাগিব, আপোনাৰ অসুবিধা হৈছে, আৰু চাৰিবেলা দি মেট্ৰিক পৰীক্ষা দিয়া বা প্ৰাক্তন আকৌ ফেল কৰি পেলাই লৈ প্ৰাক্তন নহয়। আপোনালোকে কোনোবা তেনেকৈ দুবাৰ প্ৰাক্তন হৈছে নাজানো। ইয়াৰ দুগৰাকী ছাত্ৰী আছিলে, মই নাম পাহৰিছোঁ, আৰু ছাত্ৰ মই মেট্ৰিক পাছ কৰি দুদিনমান বিয়া কলেজত ভৰি দিলোঁ। দিয়াৰ পাছত ঘৰুৱা কথাবিলাক কি হ'ল, তাৰ পাছত আপোনাৰ এৰিলোঁ। এৰাৰ পাছত মোৰ ককাই তৰিত শইকীয়াক লগত দি লৈছোঁ। চৰকাৰক দুখ দিছোঁ, সমাজক দুখ দিছোঁ, পুৰুষে মহিলাক দিছোঁ, মহিলাই পুৰুষক দিছোঁ। কিন্তু চব এতিয়া মই প্ৰাক্তন ছাত্ৰ এজন অভিভাৱক হৈছোঁ, আৰু মই শিক্ষা জগতৰ লগতো জড়িত। মই এতিয়া আলু বুজি খাওঁ, দুখ আপোনালোকে কোনেও দিয়া নাই। এটা কথা কৈছোঁ, মই নিজে নিজে অনুভৱ কৰিব কথা কৈছোঁ। ঠিক তেনেকুৱা হৈছে, আৰু আমি এতিয়া নিজৰ নগলি ধৰক হেৰি কৰিব লাগিব, হাতৰ লগত চিগাৰেটটো থাকি পেলাই মই চিগাৰেট খাবলৈ মোৰ ল'ৰাটোক কৈছোঁ। অথচ মই কেনেকৈ চিগাৰেট খাওঁ, চিগাৰেট ল'ৰা-ছোৱালীকেইটা আজিৰ সভাৰ সভাপতি শ্ৰীযুত প্ৰধান সভাপতি বিশিষ্ট অতিথি শ্ৰী লক্ষীপ্ৰসাদ বৰা ডাঙৰীয়া, সহপাঠী বন্ধু নগেন গগৈ, আৰতী গোহাঁই, ভূপেন ফুকন, ডক্টৰ কৰ্ণেশ্বৰ, টাইম পাছ লেকচাৰ ষ্টেচনৰ ৰেলখনৰ কাৰণে অপেক্ষা কৰক। টাইম পাছ এই বাগান কিছুমান লৈ আপোনাৰ সন্মুখে দিয়া। আজিৰ সভাত আমাৰ বিশিষ্ট স্থলশিক্ষকৰ আহিব লাগিছিল, ভূমিকাৰী ব্যক্তিসকলৰ বক্তৃতা শুনিবলৈ আমি আহিছিলোঁ, কিন্তু সেইসকলৰ অভাৱ। আজি আমি শুনিলোঁ লক্ষীপ্ৰসাদ বৰাদেৱৰ ভাষণ। এই স্কুলৰ প্ৰাক্তন ছাত্ৰ টংক কোঁৱৰ, জ্ঞানদীপ পালোৱাৰীৰ একালৰ সহকাৰী সঞ্চালক, আপোনালোকক আন্তৰ্জাতিক খ্যাতিসম্পন্ন ব্যক্তি বুলি ক'লেও বঢ়াই যোৱা নহয়। কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ চেষ্টা নকৰোঁ, সি কৰ্ম সংস্কৃতি বিমুখত পৰিণত হয়। আমি সেই কৰ্ম সংস্কৃতিৰ প্ৰতি এতিয়া বৰ্তমান দৃষ্টি ৰাখিবৰ সময় উপস্থিত। যিহেতুকে ভাৰতবৰ্ষৰ পৃথিৱীৰ কোনো মই কৰ্ম সংস্কৃতিৰ প্ৰতি আগ্ৰহী হ'বলৈ সেইবিলাক আমি সময়ত নিজৰ ভিতৰত পৰ্যালোচনা মোৰ সহপাঠী মঞ্চত উপস্থিত হোৱা মোৰ সন্মানীয় সভাপতি গতিকে বিশিষ্ট ব্যক্তিসকল,
ছেকেণ্ডেৰী স্কুলবিলাক প্ৰতিষ্ঠিত হ'ল। শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা যথেষ্ট বাঢ়িল। সেই মুহূৰ্ততে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিন্তু কমিছে। উদাহৰণস্বৰূপে আমাৰ প্ৰতিখন গাঁৱৰ প্ৰাইমেৰী স্কুলবিলাকত যদি চোৱা যায়, চব এগ্ৰিগেট মাৰ্ক এটা লাগে আৰু সেই এগ্ৰিগেট মাৰ্কটো নোহোৱাৰ কাৰণে ভালেকেইজন ছাত্ৰই ফেইল কৰিলে এবাৰ দুবাৰ। এতিয়া আছে শলাগৰ শৰাই। ব্যক্তিসকলে গাখীৰ ধন ভাঙি শিক্ষক শিক্ষয়িত্ৰী যিটো জিৰণি চৰা সদায় পৰাই তুলিলে, সেই শিক্ষক জিৰণি চৰাৰ কোঠাটো দুৱাৰ মুকলি কৰা এই সকলোৰে শিক্ষক শ্ৰীযুত এডুইন মেকফাৰ্লিনদেৱে সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি আমাক কৃতজ্ঞ কৰিলে। তেখেতে অসুখীয়া আৰু আমাৰ মাজত সেইসকল ব্যক্তিয়ে পুলিবৰ আদৰ্শ বিদ্যাপীঠৰ সোণালী জয়ন্তীৰ বাবে মুক্ত হস্তে দান কৰে।